দাতাসকলৰে বহুমূলীয়া পুৰস্কাৰখিনি আমি উত্তৰ ভৱিষ্যত স্বৰূপে সিহঁতলৈ লৈছোঁ। আৰু লগতে তেখেতসকলৰ সম্পূৰ্ণ ঘৰৰ পৰিয়ালকেইটিৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু বহুত বহুত উন্নতি কামনা কৰিছোঁ। আৰু লগে লগে মোৰ পৰিচয় আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মৰমী শইকীয়া, গাঁও দক্ষিণ চুবুৰী, থানা চিপাঝাৰ, ডাকঘৰ চিপাঝাৰ, জিলা দৰং, অসম। আৰু ডাক সূচাংক হৈছে 784145। আৰু মোৰ নাগা নামৰ মহান গুৰুজনা হৈছে মোৰ শ্ৰদ্ধাৰ স্বামী, আপোনালোকৰ মাজতেই আছিল। তেখেতক মই আপোনালোকৰ মাজত চিনাকি কৰি দিব ওলাইছোঁ। মোৰ শ্ৰদ্ধাৰ নাগা নামৰ গুৰুজনা শ্ৰী অনিল শইকীয়া, এই আপোনালোকৰ মাজত মোৰ গুৰুজনা। আৰু লগতে মোৰ স্বামী, সেই শ্ৰদ্ধাৰ নাম ধৰি সঠিকন। আপোনালোকৰ মাজত যিটো মই মহাভাৰতৰ কাহিনী দাঙি ধৰিলোঁ, কৰ্ণ আৰু পদ্মাৰ মিলন কেনেকৈ হৈছিল, এই কাহিনীভাগ লিখি উলিয়াইছিলে নলবাৰী জিলাৰ এজন উদীয়মান নাগা নামৰ শিল্পী, মোৰ শ্ৰদ্ধাৰ দাদা মণ্টু বৰ্মন। পৰিচালনা কৰিছিলে মোৰ শ্ৰদ্ধাৰ স্বামী অনিল শইকীয়াই। আৰু এই নামটি যিমানখিনি গীত, মাত, সুৰ, আলাপ লগোৱা আছিলে আমি নিজে দিছিলোঁ। গতিকে ভক্তপ্ৰাণ ৰাইজলৈ অনুৰোধ, নামটো যদি আপোনালোকে কিবা ভুল ভ্ৰান্তি দেখিছে তেনেহ'লে আপোনালোকে মোক ব্যক্তিগতভাৱে লগ ধৰি সমালোচনা নকৰি গঠনমূলক দিহা পৰামৰ্শৰে আমাক নাগা নাম জগতখনত আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।